ব্লগ আছে মানে ৰামজে তাক চাব লাগিব তেওঁলোক মই যায় দেখা পাব আপোনালোকে বেলুনবোৰ আছে এইফালে আছে আপোনালোকৰ পুতলাবোৰ এইফালে আছে আপোনালোকৰ এইফালে আছে আপোনালোকৰ লকেট চাবি ৰিংবোৰ আছে আৰু নিজৰ নাম অনুযায়ী মানে বনাব পাৰি মানুহ আছে এইটো গাছ ধুনীয়া বস্তু আনি চাওকচোন এইটো চাওক গাছ ধুনীয়া বস্তু আছে পানীৰ পৰা সৰু ল'ৰা ছোৱালী গাড়ী হাতেৰে চলাব লাগে কনচেপ্টটো ভাল লাগছে মানে এইটো কনচেপ্ট মানে নিউ কনচেপ্ট আৰু আগতে মানে এনেকুৱা কনচেপ্ট মানে আমাৰ গাঁৱত দেখা নাছিলে আমি ফাৰ্ষ্ট টাইম আহিছোঁ তেতিয়া ভাল লাগিছে এইবাৰ এটা চাই লওক দেখা পাই মানে মোৰ মানে অলপ মানে উঠিব যাব মন গৈছে আৰু কিন্তু উঠিবতো নোৱাৰোঁ
Hello guys, সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো বনাইছোঁ আপোনাৰ আমাৰ চকৰি গাইজ টিকেট কাটি ল'লে বেছ ইয়াতে কাটি ল'লোঁ ইয়াতে লওক গাইজ এই চাই লওক আমি মানে এতিয়া আহিলোঁ মানে মানুহ চাই লওক চোৱা আহিব মোবাইল বোৰৰ বুলি গাইজ ভয় লাগছে ৰ'ব চাই লওকচোন কি হয় এই গাইজ আমি তলত যাই আছোঁ ধুনীয়া ধুনীয়া গাইজ ধুনীয়া এনজয়মেণ্ট ধুনীয়া মজা এনজয়মেণ্ট হৈছে মজা একদম নক'ব আৰু একদম ধুনীয়া মানে নলবাৰীত ইয়াতকৈ ওখ মানে ক'বলৈ গ'লে ইয়াত ইমান ওখ নহয় তথাপিও মানে আৰু মানে ইয়াত ডেকৰেশ্যনটো অলপ কম হৈছে দিয়ক যিখিনি লাইটৰ ফকাছ আছে আপোনালোকক এতিয়া মই ওপৰৰ পৰা এটা শ্ল'মো দেখাই আছোঁ হা চাই ল'ব Hello guys. ধুনীয়া 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 হেল্ল' আমি আজি ৰামদিয়াৰ ৰাস্তাত আহিছোঁ আমি এতিয়া চাইকেল দিছোঁ আৰু আমি মানে কিন্তু ভাল লাগিছে আৰু বহুত দিন দাদাকে নলবাৰীত লগ পাম বুলি আশা কৰিলোঁ সকলোতে কি কয় আমি এতিয়া তলত নামিছোঁ গাড়ী সেইবোৰ বনাই ৰেল মানে ঘূৰি আছে কিন্তু চাই লওক গাড়ী ধুনীয়া আকাশ কৰি উঠি আহি আছোঁ আমি এতিয়া ধুনীয়া লাগছে গাড়ী ধুনীয়া একদম মজা এক্সপিৰিয়েঞ্চ আৰু ক'ব আপোনালোক আমাৰ যে গৰু ভাগ্য পৰীক্ষাৰ কপাখন খুটিয়া বোলে দে ইয়াৰ বুলি কৈ দিব লাগিব আৰু এতিয়া বাৰটোলা আহিলোঁ এতিয়া এফালে মানে গৈ আছোঁ আৰু বেলেগ চাইডে যাওঁ কি আছে চাই আপোনালোক বাকী আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ আছে যদি আৰু বন্ধুসকলেও শ্বেয়াৰ কৰি দিব থেংক ইউ লাইক কৰি দিব